মানে ভালে লাগিছে আপোনালোকে শুনিছে আগতে ইয়াতে বুথ কমিটিও নহয় বুলি কৈছে হা আজি দেখিছে বুথ কমিটি হৈছে আৰু ইমান মানুহ হৈছে হা লাহে লাহে ইম্প্ৰুভ হৈ আছে হা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন ভাল হ'ব আশাবাদীটো চবেই পাম বুলিয়ে আশা থাকে ৰাইজে সিদ্ধান্ত ল'ব যে ৰাইজে ভোট দিবলৈ যি গৈ আছে তেতিয়া মই মানে আৰু কিবা বেলেগকৈ ক'লে বেয়া দেখিব এই মানে কামাখ্যা ধামত এনেকুৱা পুণ্যভূমি থিয় হৈ পেলাই দেশক যি বচাব লাগে কংগ্ৰেছক ভোট দি পেলাই দেশক বচাব লাগে নাইতো যি ধৰণে বিজেপি অহংকাৰী পদক্ষেপ যি লৈ পেলাই যি ধৰণে নিবনুৱা সমস্যা জটিল হৈ গৈছে যি ধৰণে যুৱতী যুৱকে চাকৰি পাব লাগে পোৱা নাই এইবোৰৰ সমস্যা সমাধানৰ কাৰণে কংগ্ৰেছক সমৰ্থন কৰিবলৈ পুণ্যভূমিত থিয় হৈ পেলাই অনুৰোধ কৰি আছোঁ হেমন্ত বিশ্ব শৰ্মা তেখেত নিজে কৈছে তেখেত ইছ্যু নহয় ইয়াত ইছ্যু হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমৰ কাৰণে কি কৰিছে অসমৰ কাৰণে যোৱা 5 বছৰত তেখেতে স্পেচিয়েলি কি কৰিছে এইটোৱে মই প্ৰশ্ন সুধি আছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুজৰাটত যি কৰিছে এইটোৱে অসমৰ কাৰণে কৰিছে কেৰালাত যি কৰিছে এইটোৱে অসমৰ কাৰণে কৰিছে আমাক বেলেগকৈ একো দিয়া নাই কংগ্ৰেছ চৰকাৰে যি দিছে এইবোৰ কাটিও দিছে তো হেমন্ত বিশ্ব শৰ্মা ইয়াতে ফেক্টৰ নহয় ইয়াতে ফেক্টৰ হৈছে বিজেপি দল নৰেন্দ্ৰ মোদী ডাঙৰীয়া কংগ্ৰেছ দল আৰু ৰাহুল গান্ধী ডাঙৰীয়া